ভিডিঅ'টো আছামিজ মিক্সাৰৰ ইণ্টাৰভিউত নাহিলে মই ইয়াত অকণমান আনিব ট্ৰাই কৰিছোঁ নিউজটো চলি থকাৰ সময়তে মই কান্দি গৈছিলোঁ তাৰপিছত কান্দি মই যেতিয়া কান্দিছোঁ চকু পানী বৈ আহিছে তেতিয়া তাৰমানে প্ৰডিউচাৰে দেখা পালে কান্দি কান্দি মানে বাতৰি পঢ়ি আছে সেইটো 2500 টকাৰ চাহটো মানে আটাইতকৈ বেছি দামী চাহ আৰু সেইটো খাবলৈ কেতিয়াবা কপালত 75,000 rupees per কেজি আটাইতকৈ দামী হয় ইয়াৰ ন প্ৰথম লগ পালোঁ আজি বহুত দিনৰ মূৰত পলাশে বিহাইণ্ড দ্য চিন বনাই আছে কেমেৰা ৰেডি কৰি আছে বঢ়িয়া বঢ়িয়া ধুনীয়া ইণ্টেৰিয়াৰ ধুনীয়া এটমছফিয়াৰ গুৱাহাটী টি অপশ্যনত আছে গণেশগুৰি আহিব পাৰে শ্যামলী বাৰ লগত মানে ইণ্টাৰভিউত নবহিলে এইজনে সেইজন ব্যক্তি গড়ছে দেখিয়ে আহি ইমান ভেৰাইটিজ চাহৰ মেনুখন দেখিয়ে আমি ভয় খাই গৈছিলোঁ 2500 rupees একাপ চাহৰ 2000 টকা 1500 টকা আৰু খুব কম দামী আছে 100 টকা গতিকে এইখনত আপোনালোকে আহিব পাৰে খুব ৰোমান্টিক জুৰি ফটো মাৰি গৈছে দুজনে একেলগে ফটো উঠক মই উঠাই দিম ন ধুনীয়া দেখিলে জানিবা যোৰহাটৰ জীয়ৰী শ্যামলী বা যোৰহাটৰ জীয়ৰী আৰু ধুনীয়া দেখিলে যোৰহাটৰ জীয়ৰী নহয় যোৰহাটৰ ল'ৰা হ'ব দেই বিৰাট ধুনীয়া ভিডিঅ' কৈছে ভিডিঅ' বহুত ধুনীয়া হয় মানে বাঘ ধুনীয়া বুলি কৈ ভিডিঅ' মানে নক'লে অকণমান মানে বেয়া পোৱা নহয় মানে এইটো কি বুলি বাকী শ্যামলী বাই চবে চিনিয়ে পায় আৰু মই নতুনকৈ চিনাকি কৰাৰ কোনো প্ৰয়োজন নাই বাকী ইয়াতে নাই বহুতে চিনি পায় কাৰণ সেই 2011 চনত যিটো মানে নিউজ চেনেল মানে যিটো যিবিলাক মানুহে চাইছিলে এতিয়া পৰ্টেলত কৰি থকাবিলাকক চিনি নাপাতো বেলেগ কথা কিন্তু সেইটো সময়ত এটা বেলেগ আছিলে আৰু সেইটো সময়টোৱে বেলেগ আৰু ইয়াতে আহি কেনেকুৱা লাগিলে আজি আছামিজ মিক্সাৰত ইণ্টাৰভিউ দিলে বহুত ভাল লাগিল আছামিজ মিক্সাৰত বহুত দিনৰ পৰা মই কৈছোঁ ইণ্টাৰভিউ দিয়াৰ কথা আছিলে কিন্তু সেয়া সময় সুবিধাখিনি হোৱা নাছিলে গতিকে আজি আহিলোঁ খুব ভাল লাগিল আৰু টি অপশ্যন চেণ্টাৰ য'ত আছোঁ তাত মই আগতে অহা নাছিলোঁ কিন্তু আজি আহি ফাৰ্ষ্ট টাইম আমি কালি প্ৰথম আহি চাই গৈছোঁ মানে আৰু আজি আমি আহিছোঁ আৰু ভিডিঅ'টো আছামিজ মিক্সাৰৰ ইণ্টাৰভিউত নাহিলে মই ইয়াত অকণমান আনিব ট্ৰাই কৰিছোঁ চলে বোলে কিম্বা কৌশলে এক্সক্লুচিভ মই দেখাই আছোঁ মানে আৰু দুখন দেখিছা ফৰ্মুলা তুমি ল'ব নোৱাৰিলা মই কৈছোঁতো মই এতিয়া চিনাকি কৰাই আছোঁ যে এক্সক্লুচিভ চিনাকি কৰাই আছোঁ ভিডিঅ' মই এতিয়া থামনিলে লগাম আৰু যে পোন প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত শ্যামলী বা ভিডিঅ'ৰ সৈতে গতিকে মই এইটো থামনিলে লগাই দিম এতিয়া আপোনালৈ এটা পোনপটীয়া কুৱেশ্যন ইমান দীঘলীয়া মানে আপোনাৰ অভিজ্ঞতা তাৰ এটা মানে বেড এক্সপিৰিয়েঞ্চ আৰু এটা ভাল লগা এক্সপিৰিয়েঞ্চ ভাল লগা এক্সপিৰিয়েঞ্চ বহুত আছে মানে নিউজ মানে অফিচৰ ভিতৰত মানে এই লাইনটোত ন এই লাইনটোত ভাল লগাটোতো বহুত আছে ভাল লাগে কেতিয়াবা মন চন বেয়া লাগি থাকিলেও অফিচটোত গ'লে চবকে লগ পালে ভাল লাগে সেইটো ভাল লগায় আৰু বেয়া লগা মানে কি তোমাৰ বেয়া লগা তেনেকুৱা নহয় কিন্তু এটা ইনচিডেণ্ট এটাহে হৈছিলে এবাৰ সেইটো ক'ব পাৰি আৰু অলপ তাৰমানে তোমাৰ এই মানে প্ৰথমবাৰৰ কাৰণে কৈছে নেকি হা হা প্ৰথমবাৰৰ কাৰণে একদম প্ৰথমবাৰৰ কাৰণে এক্সক্লুচিভ তোমাৰ কাৰণে এটা এক্সক্লুচিভ তাৰমানে এইটো ইনচিডেণ্ট এটা হ'ল মই মানে এনেকুৱা ধৰণৰ হৈ গ'ল কি আমি যেনেকুৱাই নহওক দুখৰ হওক বা ফানি কিবা মানে নিউজ থাকিলেও আমি খুব বেছি হেৰি নকৰোঁ ইনভলভ হৈ নাযাওঁ দিগদাৰী হয় কিন্তু বহুত তেনেকুৱা হৈছেও ইমান ইনভলভ নহওঁ কিন্তু কি হয় এদিন এই মনত জেগা তোমালোকৰ পুলৱামা এটেক হৈছিলে যে CRPFৰ বহুত হেৰি হৈছিলে সেই ইনচিডেণ্টৰ পাছত এজনী ছোৱালীয়ে নিজৰ হাজবেণ্ডক হেৰুৱাবলগীয়া হৈছিলে মনত আছেনে এই নিউজটোত মানে মই ইমান বেছি ইনভলভ হৈ গ'লোঁ নিউজটো চলাৰ সময়ত
মানে মই নিউজটো চলি থকাৰ সময়তে মই কান্দি গৈছিলোঁ তাৰপিছত মই যেতিয়া কান্দিছোঁ চকু পানী বৈ আহিছে তেতিয়া তাৰমানে প্ৰডিউচাৰে দেখা পালে কান্দি মানে বাতৰি পঢ়ি আছে নহয় কান্দি পঢ়া নাই পেকেজ বুলি কয় সেইটো পেকেজটো চলাৰ পাছত মানে আমি এংকাৰ আমি জাষ্ট নিউজটো চাই থাকোঁ কিন্তু সেইখিনি সময়ত তেনেকুৱা দুখ চুখ লাগিলে মনটো আঁতৰাই নিওঁ কিন্তু সেইদিনাখন কিয় নাজানো ইমান বেছি ইনভলভ হৈ গ'লোঁ চাগে নিজৰ লগতে কিবা ৰিলেট কৰি ল'লোঁ নেকি তাৰপাছত মানে প্ৰডিউচাৰৰ টেনশ্যন হৈ গ'ল যে এংকৰে যদি কান্দি দিয়ে নেক্সট নিউজটো পঢ়িব লাগিব বেছি সময়ো নাই কাৰণ তাহাঁতি চিঞৰ বাখৰ কৰি দিলে কি হ'ল কেলৈ কান্দিছা আৰু কোনোবাই সুধি দিলে দুখ লাগি থকা সময়ত আৰু বেছি দুখ লাগে ন তাৰপাছত মোৰ মানে আৰু বেছিহে প্ৰব্লেম হৈ গ'ল তাৰপাছত যেনিবা পানী চানী খাই বা অকণমান কণ্ট্ৰল কৰি চবেই আৰু খুব মানে বুজাইছে যিমানে বুজাইছে মোৰ দিগদাৰী হৈ গৈছে বুজোৱাৰ লগে লগে মোৰ বেছি হৈ গৈছে বস্তুটো তাৰপাছত পানী চানী খাই নিজকে কণ্ট্ৰল কৰি আকৌ যেনিবা নেক্সট নিউজলৈ গৈছোঁ আৰু সেইটো এটা মানে মোৰ মনত থকা এটা ইনচিডেণ্ট আৰু যে তেনেকুৱা হ'ব নালাগে কাৰণ যিকোনো পৰিস্থিতিৰ লগত আমি হেণ্ডেল কৰিব লাগে কৰোঁ কিন্তু সেইদিনাখন নাজানো কিয় তেনেকুৱা হৈ গ'ল চাহ ঠাণ্ডা হৈ যাব এইটো কি চাহ বুলি কয় কাটিং চাহ এইটো আমি কালি খাইছিলোঁ ধুনীয়া লাগিছে কালি খাইছিলোঁ খুব ভাল লাগিছিলে কাটিং চাহটো মানে কাটিং পেকিং একেলগে চাহ সেইটো ডেলিভাৰী সেইটো মোক সেইটো মাতিছিলে কেনাই আল্টিমেট এইটো কাটিং চাই এইটোৰ দাম হ'ল 150 টকা আপোনালোকে আহিব পাৰে কেতিয়াবা কাটিং চাহৰ জুতি ল'ব পাৰে খুব বেছি টেষ্টি হয় আহিবৰ কাৰণে ক'ত আহিব দেখোন দা জিটেক টি লঞ্চ আহিব পাৰে ৰোমান্টিক পৰিৱেশ চাহৰ টেষ্টি কেনেকুৱা চাহৰ ফাৰ্ষ্ট টাইম খাইছে ন ইয়াতে প্ৰথমবাৰৰ কাৰণে হৈছে আৰু এইখিনি এতিয়া বাৰ ইনষ্টিটিউটটোৰ বিষয়ে জানি লওঁ এতিয়া কওক আমাৰ এটা ইনষ্টিটিউট আছে ইনষ্টিটিউটটোৰ নামটো হৈছে মাইলেজ মাছ মিডিয়া আৰু মানে তাত আমি ৰিপৰ্টিং এংকাৰিং স্ক্ৰিপ্ট ৰাইটিং প্ৰডাকশ্যনৰ গোটেইখিনি A to Z প্ৰেক্টিকেলি শিকোৱা হয় ফিল্ডত পঠিওৱা হয় তেওঁলোকক ৰিপৰ্টাৰৰ লগত আমাৰ তাতো আহি পেলাই দেখুওৱা হয় কেনেকৈ চলে ক্লাছৰুমতো চব A to Z প্ৰেক্টিকেলি শিকিবৰ কাৰণে কণ্টেক্ট কেনেকৈ কৰিব লাগিব ক'ত আছে এড্ৰেছটো কাৰণে এড্ৰেছটো হৈছে আমাৰ জোনালী বুলি কয় সেইখিনিক জু ৰোডৰ জোনালী আকাশী পথ আৰু যদি কোনোবাই কণ্টেক্ট কৰিবলৈ বিচাৰে তেনেহ'লে ডাইৰেক্ট প্ৰতিদিন টাইমৰ যিটো মুখ্য কাৰ্যালয় আছে উলুবাৰীত তালৈ আহিলেও হ'ব আমাক যিকোনো এগৰাকীক লগ ধৰিলেই হ'ব তাতে আমি গোটেইখিনি ডিটেইলছ তেতিয়া দি দিব পাৰিম আৰু ফেচবুকতো আছে পেজ এটা মাইলেজ মাছ মিডিয়া বুলি তাতো আপোনালোকে চাব পাৰে কেনেধৰণে হেৰি হৈছে গোটেই বস্তুখিনি প্ৰেক্টিকেলি নলেজটো পালে কি ভাল হয় যাতে কোনো এটা মানে অৰ্গেনাইজেশ্যনে ল'বলৈ অসুবিধা নহয় তেনেকৈ মানে ল'ৰা বা ছোৱালীজনীক ল'বলৈ কোনো ধৰণৰ অসুবিধা নহয় আৰু এটা কথা হৈছে কি প্ৰেক্টিকেলি শিকিলে আকৌ মানে আমি ইণ্টাৰ্ণশ্বিপৰো ফেচিলিটি আছে আৰু আমাৰ ইয়াৰ যিখিনি ষ্টুডেণ্ট এতিয়ালৈকে ওলাই গৈছে প্লেচমেণ্ট আমাৰ ভাল তাতে কোন আপুনি আৰু কোন জড়িত আছে মই জড়িত হৈ আছোঁ অঞ্জুমণি বৰদলৈ মুস্তিক আহমেদ আমি তিনিগৰাকী জড়িত হৈ আছোঁ আৰু গেষ্ট ফেকাল্টি হিচাপে যিমানখিনি সাংবাদিকক আপোনালোকে চিনি পায় যিখিনি মুখ আপোনালোকে দেখি থাকে কেমেৰাৰ মানে আঁৰৰে হওক বা কেমেৰাৰ ফ্ৰণ্টৰে হওক আটাইখিনি আমাৰ লগত জড়িত হৈ আছে তেওঁলোকে ক্লাছ কৰে ৰিপৰ্টিং এংকাৰিং স্ক্ৰিপ্ট ৰাইটিঙৰ পৰা আৰম্ভ কৰি যিখিনি প্ৰডাকশ্যনৰ কথা থাকে গোটেইখিনি শিকাবৰ কাৰণে তেওঁলোকক ফেকাল্টি হিচাপে লোৱা হৈছে এইখিনি কি হয় আপোনাৰ ইয়াতে আমাৰ অসমৰ যিমান টি ষ্টেট আছে ইয়াতে আপুনি গোটেইখিনি পাব ইয়াতে গোটেইখিনি আপোনাৰ প্ৰিমিয়াম কোৱালিটি টিখিনি ৰখা হয় আৰু গোটেইখিনি আপোনাৰ ছিংগল টি ষ্টেট হয় ধৰক বাহিৰত যেনেকৈ মিক্স থাকে আপোনাৰ ইয়াতে তেনেকৈ নাপাব এই গোটেইখিনি ছিংগল ইয়াতে তাৰমানে আপোনাৰ অসমত যিমান চাহ বাগান আৰু ভালকৈ বুজাই দিছে যিমান প্ৰিমিয়াম তাৰমানে দামী চাহ একদম আপোনাৰ তাৰমানে যিবিলাক ফৰেনাৰবিলাকে আহিও ইয়াতে চাহৰ সোৱাদ লয় যিটো তাৰমানে আমাৰ অসমৰ গৌৰৱ বুলি ক'ব পাৰি আৰু এক্সেক্টলি তেওঁলোকে ক'লে লকডাউনৰ আগতে ইয়াত অসমৰ ফৰেনৰ বহুত মানুহ আহি বেলেগ দেশৰ মানুহে আহি ইয়াত চাহৰ সোৱাদ লৈছিলে চব চাহ আছে ইয়াত এইটো আপোনাৰ অৰ্থডক্স টি হয় এইটো আপোনাৰ একচুৱেলি 1 পাত এণ্ড 2 লিভছ যিহেতু আমি অসমীয়াত কওঁ এটি কলি দুটি পাত সেইটো একচুৱেলি আপোনাৰ প্লাগ কৰি কিনে হেণ্ডল কৰি একচুৱেলি ৰ'দত শুকায় তো টোটেলি হেণ্ডমেড হয় এইখিনি এইটো আপোনাৰ ইয়াতে আপোনাৰ গ্ৰীণ টি আৰু স্পেচিয়েল টিখিনি ইয়াতে আছে আপোনাৰ পাৰ্পল টি পাব য়েল্লো টি আছে
এইখিনি কি হয় CTC আপোনাৰ CTC CTCটো আপোনাৰ টি টাস্ক এইখিনি আপুনি ব্লেক টি কৰিও খাব পাৰে বা উইথ মিল্কতো আপুনি ল'ব পাৰে কেচৰি এইটো মানে চাহৰ দাম কিমান আপোনাৰ চবৰে প্ৰাইচবোৰ বেলেগ বেলেগ হয় এইটো আপোনাৰ 1 কেজি আছে 1 কেজিত আপোনাৰ 400 rupees 75,000 rupees per kg. কেজি আটাইতকৈ দামী হয় ইয়াৰ ন আৰু ইয়াতকৈ দামী আৰু আছেনে অসমত বৰ্তমান নাই এইটো গল্ডেন টি হয়নে গল্ডেন টি ৭৫,০০০ টকা 1 কিলোৰ দাম আৰু মই 1 কিলো পালে চাগে আৰু এইটো হৈছে অৰ্থডক্স এইটো হাতেৰে নিৰ্মিত চাহপাত আৰু ইয়াৰ দামটো কি এইটো আপোনাৰ 250 গ্ৰামছত 2350 250 গ্ৰামত 2350 মানে এপোৱাৰ দাম আপোনাৰ 2350 টকা 2350 টকা ৱাও মানে তেতিয়াহ'লে তেতিয়াহ'লে মানে হ'বই আৰু 2500 টকা চাহৰ দাম কিয় নহ'ব ন এতিয়া 2500 টকাৰ চাহটো মানে আটাইতকৈ বেছি দামী চাহ আৰু এইটো খাবলৈ কেতিয়াবা কপালত থাকিলে আহিম বুলি ভাবি আছোঁ এতিয়ালৈকে মানে 150 টকাটোহে খাইছোঁ আৰু মানে এইটো কি টি বুলি কয় এইটো কোমল CTC আমাক এক পেকেট সেইটো কিমান আছে গিফ্ট দিলে 200 গ্ৰাম দেখাইছোঁ ওলাই দেখাই আছোঁ 200 গ্ৰামৰ আমাক এটা পেকেট গিফ্ট দিছে আৰু আমি এইটো খাই ৰিভিউটো নেক্সট কিবা বেলেগ ভিডিঅ' বনালে মানে ভাল হ'ব ৰিভিউ দিম বেছি ভাল হ'ব ইয়াতে গোটেইখিনি চাহ যিমানখিনি চাহ আছে গোটেইখিনি বহুত বেছি ভাল হয় মেছেজ এটা আহিছে চাইছোঁ পইচা আহিছে নেকি নাই পইচা তাৰে ইউটিউবৰ পৰা পইচা অহা কথা আছে কিন্তু এতিয়ালৈকে অহা নাই ঠিক আছে ভাল লাগিলে তোমালোকে আচ্ছা, ধন্যবাদ মোক গিফ্টে দিয়াই দিছে একো নাই চ' ভিডিঅ'টো এইখিনি আছিলে না নেকি এইখিনিতে শেষ কৰি দিছোঁ শেষ কৰি দিয়া বাই 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 আকৌ আহিম লগ পাম